নমস্কাৰ বন্ধু বান্ধৱীসকল তো আজি এটা বেলেগ এটা ভিডিঅ' বনাম আজিতো ভ্লগ নহয় আজি এটা ৰেচিপি বনাম মানে ৰেচিপি শ্বেয়াৰ কৰিম আৰু ৰেচিপিটো একেবাৰে সিম্পল ইমান বস্তু নালাগে সেইটো হৈছে দাইল আলু আৰু সয়াবিন এই তিনিটা বস্তু মানে বনাম মিক্স কৰি পেলাই খাবলৈ বহুত ধুনীয়া হয় আপোনালোকে বা কেনেকুৱা পায় খাবলৈ এতিয়া তো বলক বনাও আপোনালোকে একবাৰ ট্ৰাই কৰি চাব পাৰে একেবাৰে সিম্পল হয় খাবলৈ ভালে পাব নিশ্চয় আমি কিন্তু বহুত ভাল পাওঁ খাবলৈ গৰম গৰম ভাতৰ সৈতে তো বলক আমি বনাও তো এইটো কি কৰিছা সয়াবিন তিয়াই ৰাখিছোঁ নিমখ অকণমান দি ইয়াত দাইল দাইল এয়া হৈছে ৰঙা দাইল এয়া আলু তাৰপিছত পানী অলপ দিম তাৰপিছত দিম নিমখ দিয়া নাছিল নেকি নাই দিয়া সয়াবিনতে দিছিলোঁ তাৰপিছত একেবাৰে হালধিও দি দিম সয়াবিনখিনি ধুই লওঁ 30-40 বাৰ ধোৱা হৈ গৈছে নহয় তিনিবাৰ সেয়াই মানে 3বাৰ ধোৱা হৈ গৈছে এইয়া এতিয়া সিজি গৈছে ধুনীয়াকৈ প্ৰেছাৰ কুকাৰটো খুলি দেখিছে আৰু মানে অকণমান চিন নুঠিলে মই ভুলতে মানে ৰেকৰ্ডিংটো নদবালোঁ কেৰাহীত গ'ল আধা লিটাৰ তেল নহয় এইটো তেজপাত ইয়াত যাবগৈ কুকুৰে বাদ कुकुरे बाद प्याज जाएगा प्याज যাব रंगा हो गल प्याज নহৰু কম নহৰু ৰঙা হ'ব লাগিব আজি নাই দিয়া তাৰপিছতে সয়াবিনখিনি দি দিম তাৰপৰা এটা দিম অকণমান জিৰা আৰু নিদিম একো নিমখ হালধি দিয়া আছে নহয় দাইলত অকণমান পানী দি দিম জিৰাখিনি মিলি খাবলৈ তাৰপিছত এইখিনি দাইল সিজাই লৈ দাইলখিনি দি দিম দাইল আৰু সয়াবিন দাইল আলু সয়াবিন অকণ পানী দিব লাগিব ইয়াতে এতিয়া অকণ টাইম সিজাই দিলে হৈ গ'ল আৰু ন ইমান বেছি সিজাব নালাগে দাইল সিজি আছে নহয় সয়াবিনো সিজি আছে এতিয়া দিম ঢাক মাৰি তাৰপিছত এতিয়া পোৱালিটোলৈ উঠাই থওঁ ল'ৰাটোলৈ তাৰপিছত আমাৰ জলকীয়া দি দিম এতিয়া নমাই পেলাই খাব পাৰি ন